নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি ৰাতিৰ সাজত বনাম বুলি ভাবিছোঁ পালেং শাকেদি মাছ। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মাছখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ অকণমান বেছিকৈ তেল দি। পালেং শাকখিনি ধুনীয়াকৈ কুটি বাছি ধুই ল'লোঁ। তেলত পিঁয়াজখিনি দি ল'লোঁ। আদা নহৰু বটা 1 চামুচ, ৰং গুড়া অকণমান, এতিয়া ইয়াত দি দিম শাকখিনি দি দিলোঁ। সোৱাদ অনুযায়ী নিমখ অকণমান দিলোঁ, পিছত লাগিলে আকৌ দি দিম। যিহেতু শাক হয় এইখিনি পমি যাব, সেইকাৰণে অকণমান নিমখ দিছোঁ। এতিয়া ইয়াত ধুনীয়াকৈ ঢাকনিখন দি দিম। পালেং শাকখিনি ধুনীয়াকৈ ভাজি লৈ পানী দিয়াৰ পিছত এতিয়া উতল আহি গ'ল আৰু উতল আহি যোৱাৰ পিছত মাছখিনি ধুনীয়াকৈ ইয়াত দি দিলোঁ আৰু 10 মিনিটমান উতল অহাৰ পিছত নমাই থওঁ। আঞ্জাখিনি নমাই থোৱাৰ আগে আগে এতিয়া মই ইয়াত দি দিলোঁ অকণমান ধনিয়া পাত। এতিয়া আঞ্জাখন নমাই থৈ দিম। ভাতকেইটা মই ধুনীয়াকৈ মাছ আৰু পালেং শাকেৰে খাই লওঁ। খাবলৈ খুবেই টেষ্টি হৈছে, লগতে কেঁচা জলকীয়া আৰু এইপিনে মূলাৰ ভাজি। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোৱে কৰি দিব। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো। বাই বাই।